Hello guys, welcome to back my YouTube channel Gyan Quiz. আজি মই আপোনালোকৰ বাবে লৈ আহিছো অসম পুলিচ গ্ৰেড 3 গ্ৰেড 4 বা আন চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছেনে তেনেহলে এই 30টা কঠিন ম্যাথছ জিকে প্ৰশ্ন আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ এই ভিডিঅটোত মই এনে কিছুমান কঠিন আৰু গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন উত্তৰ লৈ আহিছো যিবোৰ প্ৰায় অসমত হোৱা চৰকাৰী পৰীক্ষাত সোধা যায় ভিডিঅটো শেষলৈকে চাব আৰু মন্তব্য জনাব আপুনি কেইটা প্ৰশ্ন সঠিক কৰিব পাৰিলে 10 দিনে নতুন নতুন চৰকাৰী চাকৰিৰ প্ৰস্তুতিৰ ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব 1 নম্বৰ প্ৰশ্নটো হ'ল 1112 প্লাস 139 minus 5 ইকুৱেল টু কিমান উত্তৰ হ'ব 3 2 নম্বৰ যদি 3 জন 10 দিনে এটা গাৰ্ড খনন কৰে 5 জনে দিনত কিমান সময় লাগিব উত্তৰ 6 দিন 3 নম্বৰ প্ৰশ্নটো হ'ল 0.55 into 4.5 হৰণ 0.81 ইকুৱেল টু কিমান 55 by 18 4 নম্বৰ প্ৰশ্নটো হ'ল 2x whole square minus 4x whole square minus 2y ইকুৱেল টু কিমান minus 12x square minus 4y square 5 নম্বৰ হ'ল যদি sin x ইকুৱেল টু 4/5 হ'ল তেন্তে cos x plus cot x ইকুৱেল টু কিমান উত্তৰ হ'ব 2 6 নম্বৰ প্ৰশ্নটো হ'ল 34 ৰ 15% ইকুৱেল টু কিমান 5.1 এক বিদ্যালয়ত 200 জনৰ 1/5 অংক ছোৱালীৰ সংখ্যা কিমান উত্তৰ হ'ব 160 8 নম্বৰ দুটা গাড়ী 20 কিলোমিটাৰ ঘণ্টাত গতিত 10 মিনিটে কিমান দূৰ ইকুৱেল টু উত্তৰ হ'ব 3.33 কিলোমিটাৰ 9 নম্বৰ এক হেমি ব্যাৰ্থ বিশিষ্ট বৃত্তৰ পৃষ্ঠ ক্ষেত্ৰফল কিমান উত্তৰ হ'ব 8/7 10 নম্বৰ প্ৰশ্নটো হ'ল 210 টকাক 2:3:4:5 অনুপাতে ভাগ কৰিলে প্ৰথমটোৰ মান কিমান উত্তৰ হ'ব 30 45 60 75 11 নম্বৰ প্ৰশ্নটো হ'ল দোকানদাৰে 10% ভুল ওজন দিলে লাভ কিমান হ'ব উত্তৰ 21% 12 নম্বৰ প্ৰশ্নটো হ'ল ডাটা সেট 12 1 10 1 9 3 4 9 7 9 মুডত কোড উত্তৰ হ'ব 9 13 নম্বৰ প্ৰশ্নটো হ'ল 25 নম্বৰৰ ভিতৰত 22 পোৱা পাৰ্চেন্টেজ কিমান হ'ব 88% 14 নম্বৰ লসাগু LCM ইকুৱেল টু 66 অনুপাত 2:3 হ'লে দুইটাৰ সমষ্টি কিমান হ'ব উত্তৰ হ'ব 55 15 নম্বৰ প্ৰশ্নটো হ'ল cos square 90 ডিগ্ৰী প্লাস cosec square 90 ডিগ্ৰী minus cot square 45 ডিগ্ৰী আৰু ইয়াৰ উত্তৰ কি হ'ব উত্তৰ হ'ব 0 16 নম্বৰ প্ৰশ্ন হ'ল 1200 টকা সম্পূৰ্ণ হ'লে মূলধন 9.5% সিম্পলি ইন্টাৰেষ্ট 6 বছৰ 942 হয় মূলধন কিমান হ'ব উত্তৰ 600 টকা 17 নম্বৰ প্ৰশ্নটো হ'ল কেকত তাপহ 1 বা 2 ঋষি 1 বা 3 অভিৰ অংশ কিমান 1 বা 6 18 নম্বৰ প্ৰশ্নটো হ'ল কোন সংখ্যাটিৰ অমূলত বৰ্গমূল আছে যেনে 2048 2401 1024 4096 উত্তৰটো হ'ব 2048 19 নম্বৰ প্ৰশ্নটো হ'ল 40 নম্বৰ পেটে
6 বা 2 বা 9 নৰ হৈতে কত গুণ উত্তৰ হ'ব 6 বা 3 বা 7 20 নম্বৰ প্ৰশ্নটোৰ হ'ল 60 হৰণ 5 into 16 minus 8 হৰণ 2 হৰণ 3 ইকুৱেল টু কিমান 48 21 নম্বৰ প্ৰশ্নটোৰ হ'ল লালু আৰু বালুৰ বয়স অনুপাত 1:2 17 বছৰ পিছত 3:5 বালুৰ বয়স কিমান 28 বছৰ 22 নম্বৰ প্ৰশ্নটো হ'ল এৰ কাজ 12 দিনে বিৰ গতি এৰ দ্বিগুণ পুল ভৰা সময় উত্তৰ হ'ব ডিপেন্ডছ অন স্পেচিফিক ৰেটো 23 নম্বৰ প্ৰশ্নটো হ'ল গণিতিক হিৰ্স 2 6 12 20 30 নেক্সট ইকুৱেল টু কিমান 42 24 নম্বৰ প্ৰশ্নটো হ'ল ট্ৰেইন 240 মিটাৰ লম্বা আৰু 20 ছেকেণ্ডত পিলাৰ পাৰ গতি ইকুৱেল টু কিমান 43.2 কিলোমিটাৰ ঘণ্টা 25 নম্বৰ প্ৰশ্নটো হ'ল 7 দিনে 500 টকাক দে 3 দিনৰ পৰ 200 টকা লছ এভৰি 3 ডেজ মুঠ আয় কিমান 2900 টকা 26 নম্বৰ প্ৰশ্ন হ'ল লসাগু 3026 হ'লে তাৰ গসাগু কিমান 34 27 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিভুজ কোণৰ অনুপাত 2:5:8 ক্ষুদ্ৰতম কোণ কিমান হ'ব 20% উত্তৰ হ'ব 20 ডিগ্ৰী 28 নম্বৰ প্ৰশ্নটো হ'ল 12 × 12 ইকুৱেল টু কিমান 144 29 নম্বৰ প্ৰশ্নটো হ'ল 500ৰ 10% ইকুৱেল টু কিমান 50 30 নম্বৰ প্ৰশ্নটো হ'ল 81 হৰণ 9